Hello guys, welcome to my channel and my blogs. তো আজি অলপ ওলাই আহিছোঁ, ফুৰিবলৈ আহিছোঁ আৰু আপোনালোকে গম পাইছে থাম্বনেল চাই ক'ত ফুৰিব আহিছোঁ, ক'ত চাব আহিছোঁ। আৰু পিছফালে মোৰ দুজন পাৰ্টনাৰ আহিছে। আজি অকণমান ৱাকিং কৰি আহিছোঁ বাহিৰৰ পৰা আমি, কাৰণ ভিতৰত বহুত জাম হয় না, চ' বাইক চলাব নোৱাৰি, পাৰ্কিঙো নাপাম আৰু ইয়াত অকণমান ৰিক্সি হয় না, ইমানখিনি মানুহ, ক'ত বাইক থ'ব, ক'ত মানুহ আহিছে। চ' ফাইনেলি জেগাত পাই গ'লোঁ। আমি অকণমান ফটো চটো উঠি ল'লোঁ, এনেকৈ ফটো উঠি চালোঁ জেগাবিলাক। ইমান মানুহ আহিছে মানে খোজ কঢ়াটোৱে বহুত কঠিন মানে এনেকুৱা জেগাত। সেইকাৰণে ভয়ে ভয়ে ভিডিঅ'টো বনাইছোঁ আৰু মোবাইল কোনোবা কাঢ়ি লৈ যাব পাৰে না, অচিনাকি জেগা হ'লেও সেইটো বাহিৰৰ পৰা ইমান লুকছটো ধুনীয়া হৈ আছে, চাওকচোন ইমান ধুনীয়া বাহিৰৰ পৰা। আৰু বহুত মানুহ আহিছে। এইটো এটা ভাৰতৰ ঐতিহাসিক সমল হয়। ইয়াত বহুতো টুৰিষ্ট আহে, মানুহ ভিজিটৰ মানুহ বহুত আহে ফৰেনৰ পৰা। আৰু আমি অকণমান চালোঁ, ওপৰত উঠিম বুলি ভাবিছিলোঁ, ওপৰৰ পৰা এপাক চাওঁ কেনেকুৱা পৰিৱেশটো, কিন্তু ইমানেই মানুহ ভিৰ, টিকেট পাবলৈ টান। সেইকাৰণে আমি এইটো এৰি দিলোঁ আৰু এইটো তাৰপিছত কেতিয়াবা আহিম চান্স পালে আকৌ। আৰু ইফালে চাওক মানুহৰ কিমান ভিৰ, ইমানেই মানুহ। তো আকৌ এবাৰ চাম। আৰু কোনে বনাইছিলে আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। মই জানো হ'লেও নকওঁ, কমেণ্ট কৰি জনাব আপোনালোকে। আৰু আপোনালোকে কেতিয়াবা আহিব বিচাৰে নেকি কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল পালে যদি ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড লাইক কৰি দিব। থেংক ইউ।